हेलो एवरीवन मोर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ঠাণ্ডা বহুত ন, তথাপিও আহিবতো লাগিবই, নিজৰ দায়িত্ব কৰিব লাগিব। আৰু ঠাণ্ডা যদি ওলাই আহিছোঁ ছোৱালীক টিউশ্যনলৈকে লৈ আহোঁতে আজি আহিছে দেই, মোৰ পাৰ্টনাৰটো আহিছে আজি, মোৰ ল'ৰা সিও আহিব। সেইদিনাখন আগৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছিলোঁ যে মই খোজকাঢ়িলোঁ ইমান দূৰ, সিও মোক কৈছে মা আজি ময়ো যাম, মই তোমাৰ লগত তুমি ক'ত যোৱা ময়ো যাম। তো আজি আমি দুটা অলপ বেলেগ ছাইডত আহিছোঁ, কাৰণ তাকতো আৰু পাহাৰত নিব নোৱাৰোঁ, কাৰণ আজিকালি ল'ৰা ছোৱালী একেবাৰে খোজেই নাকাঢ়ে। তো আমি দুইটা গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ দেই আমি ক'ত যাওঁ। আজি বেলেগ জেগালৈ আহিছোঁ ন, সেই জেগাটো দেখুৱাওঁ বাৰু। আৰু কিবা চলি আছে জানো পাইছোঁ তাতে, দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষ হ'লে। এনেকৈ আমি এতিয়া ফুটপাথেৰে গৈ আছোঁ, এনেকৈ যাব পাৰিলে আৰাম লাগে বেছি, তেতিয়া মই একদম নহ'লে এনেকৈ আমি এতিয়া গৈ আছোঁ। আৰু সেই আৰু ল'ৰা আহিছে নহয়, কথা কৈয়ে আছে, কিমান যে প্ৰশ্ন তাৰ, বাপৰে মা ক'ত যাবা, কি কৰিবা, কোনফালে যাবা, মা কিবা কিন্তু খাম দেই, মানে নানান ধৰণৰ প্ৰশ্ন যিবোৰ আপোনালোকৰ সন্মুখীন হয়েই। তো এনেকৈ আমি দুইটা গৈ অকণমান চাগে চিনি পাইছেই চাগে কোনোবাই। আমি আহি দীঘলী পুখুৰীৰ সন্মুখ পালোঁ। দীঘলী পুখুৰীত মেলা চলা আৰম্ভ হোৱা বুলি ভাবিলোঁ, লগৰজনীয়ে কৈছিলে হোৱা বুলি, কিন্তু হোৱা নাই দেখোন, ৰেডিহে কৰিছে। আমি কি কৰিলোঁ, আহিলোঁ, তথাপিও আগবাঢ়ি আহি আছোঁ, খালী ৰুমকেইটাকে চাই গৈ আছোঁ। যিহেতু আমি আহিলোঁৱেই, সেইকাৰণে আমি কি কৰিলোঁ, কাৰণ সিও মনটো অলপ বেয়া কৰিলে একো নাথাকাৰ কাৰণে, সেইকাৰণে আমি কি কৰিলোঁ, প্ৰথমতে এই দীঘলী পুখুৰীত সোমাই আহিলোঁ। সোমাই আহি গধূলি অকণমান হৈছে, ঠাণ্ডাও আজি তাতে বহুত বেছি, আৰু পানীৰ ওচৰত গৈ আৰু অকণমান ঠাণ্ডা লাগিছে দেই। তাত আমি সোমাই গৈ ধুনীয়াকৈ দুয়ো ঘূৰিব আৰম্ভ কৰিলোঁ। সোমাই গ'লোঁ দুইটা দীঘলী পুখুৰীত, সি বোলে নেখেলে, তো আকৌ আমি কি কৰিলোঁ, দুইটা ইয়াতে বোলে 4-5 পাকমান লগাই লওঁ ৰাউণ্ডটো, এনে থকাতকৈ দুই পূৰা খোজকাঢ়িছোঁ বেগাই। আজি ঠাণ্ডাৰ কাৰণেও চাগে মানুহ খুব কম আছিলে, নাই বুলি ক'লেও মানে বৰ বেছি 10-15জনমান মানুহে মই দেখা পালোঁ। তাৰপিছত সেইকাৰণে আমাৰ খোজকাঢ়িবৰ কাৰণে বিৰাট ভাল হ'ল, আৰু ভিৰটো নাই যিহেতু। আৰু এয়া চাওকচোন, পানী একদম শেলাই পৰি একদম সেউজীয়া হৈ আছে। কিবা ৰেডি কৰি আছে, বেঞ্চবোৰ ৰেডি কৰি, ইয়াতেও ভোগালীৰ বিশেষ হ'ব। ইয়াতে কি কৰিব দাদা, ইয়াতে যে হেৰি কৰিছে, দোকান দিব ন, দোকান দিব বোলে, সুধিলোঁ এজনক, সেয়া লগাই আছে, প্ৰিপেৰেশ্যন চলি আছে পূৰা। ঠাণ্ডা হ'লেও কি হ'ব দেই, ঠাণ্ডাক নেওচি মানুহবোৰে কিন্তু কিছুমানে বটিং কৰি আছে, তাকে দেখা পাই মোক ল'ৰাই ক'লে, মা ব'লা না বটিং কৰোঁ। মোৰ বাপৰে এই ঠাণ্ডাত নোৱাৰি দে, তাতে আকৌ অকলে অকণমান তাক লৈ ভয়ো লাগে, সেইকাৰণে আকৌ তাক ইফালে আনিলোঁ। এইটো তম্বু এটা বনাই থৈছে টেণ্টৰে কিবা এটা। তাৰে পাছত আহি আমি সি যিহেতু মনটো বেয়া কৰিব, সেইকাৰণে ধুনীয়াকৈ আমি অকণমান বহিলোঁ তাতে, বহি ধুনীয়া, কিন্তু বহুত ঠাণ্ডা বতাহ এটা আছিলে মানে। তাৰপিছত আৰু মহ একদম ইমান মহ নহয়, মহৰ উৎপাত, আৰু কিবা সৰু সৰু পোক মানে। তাৰপিছত এয়া চাওকচোন, মই দেখুৱাইছোঁ, ইছৰাম ইমান মানে একদম দেখিবই মানে কিবা লাগিছে। আমি বাচ্ছাৰ লগত সদায় একেলগেই থাকোঁ, একেলগেই ধৰক ঘৰত সিহঁতৰ লগত, কিন্তু কি হয় আমি ইমানেই ব্যস্ত ন, ঘৰতে ধৰক ৰন্ধা বঢ়া বা চাকৰি কৰাৰ ধৰক ৰাতিপুৱাই ওলাই যায়, গধূলি আহে। কিন্তু কেতিয়াবা কি হয়, তাহাঁতক যদি আমি এনেকৈও কেতিয়াবা সময় দিওঁ, খুব ভাল লাগে ন, মই নিজেই সুখী আৰু আজি তাক মই এনেকৈ সময় দি। তাৰপাছত তাক মই অকণমান ইফাল সিফাল দেখাই ধুনীয়াকৈ ওলাই আহিলোঁ। আৰু এই ভোগালী প্ৰস্তুতি দেখিছেনে, ধুনীয়াকৈ কালাৰ কৰি আছে। আৰু গেটলৈ আহি দেখিছোঁ কমিটিৰ মানুহ চাগে খুব মানে এটা আলোচনাত বহি আছে। তাৰপিছত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ কাষতো যিহেতু ভোগালী মেলা হৈ আছিলে, আমি ৰাস্তাটো পাৰ হৈ সেই মেলাত সোমাই আহিলোঁ। প্ৰথমে সোমায়েই দেখিলোঁ মিটিং চলি আছে। মিটিঙত বাৰু বহা নাই, তেওঁলোকে মিটিঙত 2-4জন মানুহ আছে, এজনে ভাষণ দি আছে, বাকীবোৰে শুনি আছে। তাৰপিছত আমি পিঠা লাড়ু দেখিলোঁ, আৰু পূৰা একদম চিৰা, সান্দহগুড়ি, আটাইবোৰ ইমান ধুনীয়াকৈ পেকিং কৰি থৈছে। আৰু তেখেতসকলে বনোৱা লাড়ুবোৰো ইমান ধুনীয়া গোল হয়, আৰু আপোনাৰ পিঠাবোৰো ইমান ধুনীয়া দীঘল হয়। মই বনালে বাৰু নহয়, আপোনালোকে বনালে কেনেকুৱা হয় বাৰু পিঠাবোৰ, দীঘল হয়নে? মই বনালে ইমান দীঘল নহয় আৰু তেওঁলোকৰ নিচিনা।
তথাপি বিহুটো চলাই নিব পাৰোঁ আৰু যিহেতু মই ঘৰতেই কমকৈ হ'লেও ঘৰতেই বনাম সেইকাৰণে মই তাৰ পৰা কিনি নানিলোঁ আৰু চালোঁ মই চাৰিওফালে ঘূৰিছোঁ কিন্তু দেই আৰু আপোনাৰ দেখিলোঁ চুঙা পিঠা তাৰেপিছত চুঙাৰ দৈ একদম ধুনীয়াকৈ আৰু ইমান সজাই থোৱাটোৱে মোৰ বিশেষকৈ বৰ ভাল লাগিছে ইমান ধুনীয়াকৈ হেৰি কৰিছে আৰু বহুতে কিনিছেও দেই হয়তো তেওঁলোকৰ সময়ো নাই ব্যস্ততাৰ বাবেও ঘৰত বনাবলৈ তাৰবাবে ইয়া চিৰা চাওক চিৰা পেকেটিং কৰি থৈ দিছে আৰু আপোনালোকক যদি কাৰোবাক লাগে যাব পাৰে আৰু ফ্ৰেছ এতিয়াই কিনিব হ'লে ভাল হৈছে তাৰপিছত এইফালে এয়া আপোনাৰ চিকেন পৰ্ক এইবোৰ একদম দি আছে একদম পুৰি ধুনীয়াকৈ গৰম বহুতে খাই আছে দেই পকোৰাও দিছে আৰু আহি ইয়াতে মই চুঙা পিঠাটো দেখিলোঁ যে দেখি মানে চুঙা পিঠাটো অকণমান খাই ভাল পাওঁ চুঙা পিঠা ভাল পাওঁ কাৰণে চুঙা পিঠাৰ দামটো সুধিলোঁ দেই চুঙা পিঠা আপোনাৰ 120 টকা কৈছে একদম সৰুটো যিটো আৰু ডাঙৰবোৰ চাগে বেছি হ'ব মই সেইবোৰ সোধা নাই আপোনাৰ এইটো যে মই এইটো আপোনাৰ এইটো যে দেখিছে এইটো 120 টকা কৈছে এইটো অলপ সৰু কিন্তু মোৰ আনাৰ অসুবিধাৰ কাৰণে নানিলোঁ আৰু দিগদাৰ হ'ব আনিবলৈ তাৰপিছত এইবোৰ চাই মেলি আমি ধুনীয়াকৈ তাৰপৰা ওলাই আহিলোঁ ওলাই আহিয়ে গেটত দেখিলোঁ মানুহ এজনে একদম পূৰা কাণফুলি বিক্ৰী কৰি আছে এই যিমানখিনি কাণফুলি দেখিছে গোটেইখিনি আটাইখিনি 20 টকা যোনযোৰে লয় আপুনি আধা কেজি 20 টকা ভাল লাগিছে মই নিপিন্ধোঁ তেনেকুৱা কাণফুলি সেইকাৰণে আৰু ইমান মিলাই নিপিন্ধোঁ কিন্তু কিছুমানে খুব ভাল পায় ন মিলাই পিন্ধিব তেওঁ সেইটোসকলৰ কাৰণে বৰ ধুনীয়া 20 টকাত যিমানখিনি আছে চব 20 টকা ভালো লাগিছে মই আৰু ইমান ভিডিঅ' বনালোঁ মানুহজনে ভাবিছে চাগে মই ল'ম কিন্তু মই বাৰু লোৱা নাই নল'লোঁ তাৰপৰা গুচি আহিলোঁ ভোগালী মেলাৰ পৰা দুটা ওলাই আহিলোঁ ওলাই আহি এতিয়া খোজকাঢ়ি টিউশ্যনলৈকে যাম আকৌ টিউশ্যন পিঠাবিলাক তালৈকে যাম ভাগৰ লাগিছে আৰু ভালো লাগিল বাৰু এইফালে নাই সেইটো সন্মুখৰ ফালে পালোঁ যিখন বহুত বছৰৰ পৰা চলিয়ে আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰত যিখন ভোগালী মেলা হয় তাতে গ'লোঁ ধুনীয়াকৈ আৰু এইটো অকণমান দেখুৱাই বনাব আধা কৰি থৈছেনে চাই মেলি ওলাই আহিলোঁ তো আজি ভিডিঅ'টো ইমানখিনিয়ে আপোনালোকক দেখুৱালোঁ ভোগালী মেলা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ বাই বাই